নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ মই জিজ্যোতি লস্কৰে লৈ আহিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পুনৰ 19 জন ধৰা পৰিছে কোভিড পজিটিভ অসমত এই মুহূৰ্তত পুনৰ 19 জনকৈ ধৰা পৰিছে কোভিড পজিটিভ অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ কোভিড পজিটিভৰ সংখ্যা 600 ঘৰ ক্ৰছ কৰি 616 জনলৈ বৃদ্ধি পাইছে 616 জনলৈ বৃদ্ধি পাইছে কোভিড পজিটিভৰ মুঠ সংখ্যা অসমত আৰু এক্টিভ কেছ বৰ্তমানত 547 জনলৈ বৃদ্ধি পাইছে এই গতিত গৈ থাকিলে 1000 ঘৰ সোৱাৰ অসমৰ বাবে আৰু বেছি সময় নালাগিব অসমক এই মুহূৰ্তত 616 জনলৈ বৃদ্ধি পাইছে আৰু এই তথ্য আমাক জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগেৰে তেওঁ কৈছে এলাৰ্ট 19 নিউ কেसेस অফ COVID-19 পজিটিভ ৰিপৰ্টেড 7 কৰিমগঞ্জ 5 গোৱালপাৰা 3 গুৱাহাটী 1 ইচ ফ্ৰম ধুবৰী হাইলাকান্দি উদালগুৰি এণ্ড লখিমপুৰ এই মুহূৰ্তত 616 জনলৈ বৃদ্ধি পাইছে আৰু ক'ত কিমানজন ওলাইছে তেওঁ তাৰ টুইটটোত উল্লেখ কৰি দিছিলে আৰু 616 জন পজিটিভ COVID-19 ৰোগী এতিয়া অসমত ওলাইছে আৰু তাৰে 547 জন এতিয়াও অসমত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে 7 জন আজি 19 জনৰ ভিতৰত 7 জন কৰিমগঞ্জৰ 5 জন গোৱালপাৰা 3 জন গুৱাহাটী আৰু 1 জন ধুবুৰী 1 জন হাইলাকান্দি 1 জন উদালগুৰি আৰু 1 জন লখিমপুৰৰ বুলি তেওঁ জনাইছে আৰু ইয়াকে লৈ অসমত মুঠ সংখ্যা 616 জনলৈ বৃদ্ধি পালে